নমস্কাৰ মই সম্প্ৰীতি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সেমছ জাইকালৈ বহুদিনৰ পিছত আন এটি ভিডিও লৈ আহিছো আজিৰ ভিডিওটোত মই এখন অতি সাধাৰণ অসমীয়া ভেজ থালি বনাই দেখুৱাবলৈ লৈছো যেহেতু অসমীয়া থালি বুলি কৈছো ইয়াত দুটা ব্যঞ্জন থাকিবই লাগিব এটা হৈছে খাৰ আৰু আনটো হৈছে টেঙা For my non-Assamese subscribers, I want to say a few lines in English so that you can understand about the content of this video. In this video, I am going to show you the preparation of a simple Assamese thali. If you have an Assamese thali, then you will definitely find two dishes in that thali. These two are khar and tenga. Khar is an alkali which is water-soluble base. It is very useful for the health of our digestive system. Tenga is also useful for the health of digestive system. If you want to know more about khar and tenga, then you can check the description box below. And to understand rest of the video, please refer to the subtitles added with this video. Bolok tenehole ami video tu arambho koru. খাৰ বহুত বেলেগ বেলেগ বস্তুৰে বনাব পাৰি যেনে অমিতাৰ খাৰ ৰঙালাওৰ বাকলিৰ খাৰ ৰঙালাওৰ পাতৰ খাৰ কুমুৰাৰ খাৰ তিয়হৰ খাৰ আজি মই বেঙেনা কবিৰ পাত আৰু মচুৰ দাইল এই তিনিটা বস্তুৰে খাৰ বনাম খাৰ বনাবলৈ প্ৰথমতে গৰম তেলত কেইটামান সৰিয়হ ফুটাই ললো এতিয়া দুটা কেঁচা জলকীয়া দিলো আৰু সৰু সৰুকৈ কাটি লোৱা বেঙেনা যোগ কৰিম হেতাৰে অলপ লৰাই ললো অকণমান হালধি আৰু অলপ নিমখ দিলো এইখিনি আকৌ ভালদৰে মিহলাই লম হেতাৰে অলপ পিটিকি চালো বেঙেনাখিনি ভালদৰে পিটিকা গৈছে ইয়াতে এতিয়া মই প্ৰেছাৰ কুকাৰত সিজাই লোৱা মচুৰ দাইল আৰু কবিৰ পাত পানীৰে সৈতে দি দিম ঢাকনি লগাই অকণমান সিজিবলৈ দিছো অকণমান পিছত ঢাকনি উঠাই চালো এইখিনি প্ৰায় সিজি গৈছে এতিয়া মই ইয়াতে অলপ কলা খাৰ দিম মিহলাই ললো আকৌ 2 মিনিট মান সময় ঢাকনি লগাই সিজিবলৈ দিছো 2 মিনিট পিছত ঢাকনি উঠালো প্ৰায় হৈ গৈছে ইয়াত এতিয়া 3টামান কেঁচা জলকীয়া কাটি দিছো আৰু মিঠাতেল দিছো মিঠাতেল অলপ সৰহকৈ দিব খাৰত মিঠাতেল আৰু জলকীয়াৰ গোন্ধ আহিলেহে খাবলৈ ভাল হয় এবাৰ মিহলাই লব আৰু এয়া মোৰ খাৰ ৰেডি হৈ গ'ল আজিৰ থালিখনত মই বুটৰ দাইল বনাম দাইলখিনি প্ৰেছাৰ কুকাৰত সিজাই লম তাৰ বাবে পানীত নিমখ দিলো কেইটামান লং থেতেলিয়াই লোৱা ইলাচি তিনিটা কেইটুকুৰামান দালচেনি দিলো এইখিনি এতিয়া 4-5টা হুইছেল আহিবলৈ দিম এতিয়া সিজাই লোৱা বুটৰ দাইলখিনি বনাই লম গৰম তেলত কেইটামান জিৰা ফুটাই ললো এটা শুকান জলকীয়া দুফাল কৰি দিছো কেইখিলামান তেজপাত দিলো
এতিয়া ইয়াত সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু জলকীয়া দিছোঁ। এইখিনি অলপ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হোৱাৰ পিছত ইয়াতে আদা নহৰুৰ পেষ্ট দিলোঁ। আদা নহৰুৰ কেঁচা গোন্ধ যোৱালৈ ফ্ৰাই কৰিম। এতিয়া ইয়াত কেঁচা বিলাহী দিলোঁ। এইখিনিও অলপ সময় ফ্ৰাই কৰিম। অলপ দেৰি ফ্ৰাই কৰাৰ পিছত হালধি দিলোঁ। অলপ নিমখ দিলোঁ। নিমখ মই দাইলখিনি সিজাওঁতেও দিছিলোঁ, সেইকাৰণে এতিয়া অলপ কমকৈ দিছোঁ। অলপমান ফ্ৰাই কৰি ল'লোঁ। ইয়াতে এতিয়া 1 চামুচ ধনিয়া গুড়ি দিলোঁ। অলপমান জিৰা গুড়ি। এইখিনি আকৌ ভালদৰে অলপ ফ্ৰাই কৰিম। তেল বিৰিঙি অহাৰ পিছত ইয়াতে এতিয়া মই সিজাই লোৱা দাইলখিনি দি দিম। তিনি 4 মিনিট উতলিবলৈ দিয়াৰ পিছত মোৰ দালি ৰেডি হৈ গ'ল। মই যে কৈছিলোঁ আজিৰ থালিখনত মই টেঙাৰ জোল বনাম। মই বুটৰ বৰ দিয়া থেকেৰা টেঙাৰ জোল বনাম। তাৰ বাবে মই তিয়াই থোৱা বুট প্ৰথমতে মিক্সিত অকণমান পিহি ল'ম। এইখিনি বুট মই প্ৰায় 2 ঘণ্টামান পানীত তিয়াই থৈছিলোঁ। এতিয়া পানীখিনি পেলাই দি আদাৰ লগত বুটখিনি পিচি ল'ম। পিচি লোৱা বুটখিনিৰ লগত অলপ বেচন মিহলাম। ইয়াত অকণমান বেকিং সোডা আৰু নিমখ দিলোঁ। অকণমান সৰুকৈ কাটি লোৱা জলকীয়াও দিলোঁ। আকৌ ভালদৰে মিহলাই ল'ম। এতিয়া গৰম তেলত এইখিনি অলপ অলপকৈ দি বৰ ভাজি ল'ম। এতিয়া 3-4 মিনিট ঢাকনি লগাই বৰকেইটা অলপ সিজিবলৈ দিম। অলপ পিছত ঢাকনি উঠাই এইকেইটা এবাৰ এবাৰ লুটিয়াই দিম। আকৌ 2-3 মিনিট এইটো ছাইড ফ্ৰাই কৰিলে মোৰ বৰকেইটা ৰেডি হৈ যাব। এতিয়া টেঙাৰ জোল বনাবলৈ গৰম তেলত কেইটামান সৰিয়হ ফুটাই লৈছোঁ। দুটা কেঁচা জলকীয়া দিছোঁ। অকণমান নিমখ আৰু অলপ হালধি দিছোঁ। এইখিনি এবাৰ তেলৰ সৈতে মিহলাই লৈছোঁ আৰু তাৰ পিছত তিয়াই থোৱা থেকেৰা টেঙা পানীৰে সৈতে দি দিছোঁ। ইয়াত এতিয়া বৰকেইটাও দিলোঁ আৰু অলপ পানী দি এইখিনি ভালদৰে উতলিবলৈ দিম। এইখিনি ভালদৰে উতলিবলৈ লোৱাত দুটামান বৰ অলপ হেতাৰে ভাঙি দিছোঁ। তেতিয়া টেঙাৰ জোলখন খাবলৈ বেছি ভাল হ'ব। আৰু এয়া বুটৰ বৰ দিয়া থেকেৰা টেঙাৰ জোল ৰেডি হৈ গ'ল। পিচি লোৱা বুট অকণমান থৈ দিছিলোঁ। ইয়াত এতিয়া মই পিঁয়াজ আৰু জলকীয়া দিলোঁ। অলপমান নৰসিংহৰ পাত আৰু হালধি দিছোঁ। নিমখ আগতে দি থৈ দিছিলোঁ। এইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া এইখিনি গৰম তেলত ফ্ৰাই কৰি
বৰ ভাজি বনাম। বৰ ভাজিখিনি হৈ গ'ল। আজিৰ থালিখনত তিলৰ চাটনিও থাকিব। চাটনি বনাবলৈ তিল, কেঁচা জলকীয়া, নহৰু আৰু আদা এইকেইটা একেলগে পিচি লৈছোঁ। এইখিনিত অকণমান মিঠাতেল দিছোঁ আৰু অলপ নিমখ দিছোঁ। গোটেইখিনি ভালদৰে মিহলাই ল'ম আৰু চাটনি হৈ গ'ল। এয়া ভেজ থালি খাবৰ কাৰণে ৰেডি হৈ গ'ল। ভাত, খাৰ, এয়া তিলৰ চাটনি, বুটৰ বৰ ভাজি, এয়া বুটৰ দাইল আৰু বুটৰ বৰ দিয়া টেঙাৰ জোল। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।